Hello guys, welcome to my another mini vlog. আজি 13 ফাগুন মহাশিৱৰাত্ৰি। আশা কৰোঁ সকলোৰে জীৱনত ভগৱান শিৱই যেন সুখ শান্তি প্ৰদান কৰে তাৰে কামনা কৰিছোঁ। আৰু সকলোলৈকে মহাশিৱৰাত্ৰিৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো সুখত থাকক, ভালে থাকক, সুস্থ থাকক। আজি ঢেকীয়াখোৱাত আছিলোঁ বাবেই ঢেকীয়াখোৱাৰে শ্যামসুন্দৰ মন্দিৰ আৰু ৰুদ্ৰাক্ষ মন্দিৰ দৰ্শন কৰিলোঁ। তাত গৈ ধুনীয়াকৈ সেৱা সৎকাৰ কৰিলোঁ। আবেলি পৰত গ'লোঁ হাতীগড়ৰ দেৱালয়ত গৈ ধুনীয়াকৈ চাকি জ্বলালোঁ, অলপ সময় ৰ'লোঁ। এনেকৈ আজি দিনটো পাৰ কৰিলোঁ। ভালেই লাগিলে, কিয়নো প্ৰথমবাৰ এনেকৈ শিৱৰাত্ৰি বুলি ওলাই গ'লোঁ, সেইবাবে ভাল লাগিলে। 3 ভাগকৈ মন্দিৰ দৰ্শন কৰিলোঁ, সেইবাবে সুখী। আশা কৰোঁ আপোনালোকৰ দিনবোৰ শুভ হওক, সদায় ভালে থাকক সকলো। সেয়াই আছিল। আজিলৈ আহোঁ তেন্তে আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।